নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ তৰফৰ পৰা পুনৰবাৰ স্বাগতম জনালোঁ। আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ আন এটা নতুন ৰেচিপি লৈ মই আগবাঢ়ি আহিছোঁ। আগৰ দৰে আজিও এটা অনুৰোধ, ৰেচিপিটো চাই এটা লাইক, এটা কমেণ্ট আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আহক এতিয়া আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে মই এটা কুমলীয়া ঔটেঙা ল'লোঁ আৰু তাক প্ৰথমতে দুফাল কৰি পিছত এনেকৈ 4 টুকুৰ কৰি এটা জোখত কাটি ল'লোঁ, বাকলিবোৰ এৰুৱাই। হয়তো এনেকৈ কাটিবলৈ বহুতে জানেই, কিন্তু নতুন আৰু নজনাসকলৰ বাবেহে মই এই ভিডিঅ'খন দেখুৱাবলগীয়া হ'ল। এতিয়া গোটেইখিনি এনেকৈ ধুনীয়াকৈ নিজৰ হিচাপমতে কাটি ল'ব। যাক যিমান ডাঙৰ সৰু সেইটো আপোনালোকে নিজে বুজি পাবই। এতিয়া এইখিনি মই ধুনীয়াকৈ ধুই ল'ম, অলৰেডি কাটি হৈ গ'ল। আনহাতে প্ৰয়োজনীয় বস্তুখিনি হ'ল এয়া ফ্ৰাই কৰি লোৱা মাছ, কাটি লোৱা ঔটেঙা, 1 টেবুল চামুচ এয়া লৈছোঁ পাঁচফোৰণ, অকণমান আদা, অকণমান নহৰু থেতালি ল'ম, অকণমান সৰিয়হ আৰু কেঁচা পিঠাগুড়ি, যিকোনো চাউলৰ পিঠাগুড়ি ল'ব পাৰে, সৰিয়হৰ তেল একেবাৰে কম পৰিমাণৰ লৈছোঁ, এয়া ৰং আৰু এয়া প্ৰয়োজন অনুসৰি নিমখ এড কৰিম। এতিয়া আহক আমি ৰান্ধিবলৈ যাওঁ। প্ৰথমে কেৰাহীখন পাতি দিলোঁ গৰম হ'বলৈ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই যিখিনি সৰিয়হৰ তেল লৈছিলোঁ সেইখিনি দি দিলোঁ গৰম হ'বৰ কাৰণে। তেলখিনি গৰম হোৱাত ইয়াতে মই পাঁচফোৰণ এড কৰিলোঁ। 30 ছেকেণ্ডমান ফ্ৰাই কৰিলেই হ'ব পাঁচফোৰণখিনি, বেছি টাইম ফ্ৰাই কৰিব নালাগে। এতিয়া মই ইয়াতে সৰিয়হ এড কৰিম, কম পৰিমাণে, গোটেইখিনি সৰিয়হ দি নিদিওঁ। আৰু সৰিয়হখিনি দিয়াৰ পাছত মই ঢাকোন মাৰি দিম, কাৰণ সৰিয়হ যিহেতু ফুটে সেয়ে। তাৰপিছত 30 ছেকেণ্ডৰ পিছত মই টেঙাখিনি এড কৰিলোঁ। টেঙাখিনি দি 3-4 মিনিটমান ফ্ৰাই কৰিব লাগে, বেছি টাইম নহয়, যিহেতু কুমলীয়া ঔটেঙা বেছি টাইম নালাগেও সিজিবলৈ। এয়া মই 4 মিনিটৰ পিছত ইয়াতে অকণমান ৰং এড কৰিলোঁ, আকৌ 1 মিনিটমান ফ্ৰাই কৰিম। এক মিনিটৰ পিছতে ইয়াত মই খুন্দি লোৱা আদা আৰু নহৰুখিনি এড কৰিলোঁ। যেতিয়ালৈকে আদা নহৰুৰ কেঁচা গোন্ধ নোলায় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিব, খুব বেছি 2 মিনিট বা 3 মিনিট, বেছি টাইম নহয়। এতিয়া ইয়াতে মই এড কৰিম পিঠাগুড়ি। পিঠাগুড়িখিনি মই পানী দি মিলাই লৈছিলোঁ। এইখিনি ইয়াতে দি দিলোঁ। মই পানী আৰু অকণমান এড কৰিম। পিঠাগুড়ি দিয়াৰ পাছত 1-2 মিনিট একেৰাহে লৰাব লাগিব, নহ'লে তলত লাগি যাব পাৰে। এতিয়া ইয়াতে আপুনি জোখমতে নিমখ দিব।
যিমানখিনি প্ৰয়োজন হয় আৰু অকণমান লৰাব লাগিব। আৰু এতিয়া ঢাকি দিম উতলিবৰ কাৰণে। মই 10 মিনিটৰ পিছত ঢাকোনখন খুলি দিলোঁ। এতিয়া চাওক প্ৰায় হৈ গৈছে, সিজি গৈছে টেঙাখিনি। একেবাৰে কোমলীয়া ঔটেঙা, সেইকাৰণে বেছি টাইম নালাগে। নিমখ কম যেন হোৱাত মই আৰু অকণমান নিমখ এড কৰিলোঁ ইয়াতে। যিহেতু টেঙা দিলে অকণমান নিমখ বেছি প্ৰয়োজন হয় টেঙাত, সেয়ে অকণমান আকৌ এড কৰিবলগীয়া হ'ল। এতিয়া মই ঢাকোন নিদিয়াকৈ প্ৰায় 10 মিনিট সময় উতলিবলৈ দিম। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে, কালাৰো খুব ধুনীয়া আহিছে। এতিয়া ইয়াতে মই ফ্ৰাই কৰা মাছ এড কৰিলোঁ। মাছ দিয়াৰ পাছত খুব সাৱধানে লৰাব যাতে ভাঙি নাযায়। এতিয়া মই ঢাকোন নিদিয়াকৈ আৰু 5 মিনিট সময় আকৌ উতলিবলৈ দিম। মাছ দিয়াৰ পাছত খুব সাৱধানে লৰাই দিব যাতে ভাঙি নাযায়। এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি এড কৰিম। কেইটামান জালুক মই খুন্দি লৈছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে, কিন্তু মই নাই দিয়া, যিহেতু এতিয়া পৰিস্থিতিও বেয়া হৈ আছে খুবেই, জালুক খোৱাটো খুবেই প্ৰয়োজনীয়, সেয়ে জালুক এড কৰিলোঁ। আৰু দুখিলামান মই মান ধনিয়া পাত এনেকৈ কাটি দিলোঁ। মই এনেকৈ আমাৰ আইতাই কটা দেখিছিলোঁ, সেয়ে মই নিজেও ট্ৰাই কৰি চালোঁ। কিন্তু সাৱধান, যদি আপোনালোকে কৰে হাতত গৰমৰ ভাৱ এটা লাগে আৰু কষ্ট লাগে বাৰু, সেয়ে সাৱধানে কাটিব যদি এনেকৈ কাটে। চাওকচোন কিমান সুন্দৰ হৈ আহিছে আঞ্জাখন, আৰু এটা খুব ধুনীয়া গোন্ধ ওলায়। মান ধনিয়া, জালুক আৰু সেই পাঁচফোৰণৰ খুবেই ধুনীয়া গোন্ধ ওলায়। কোনো ধৰণৰ মছলা ব্যৱহাৰ হোৱা নাই ইয়াতে, একেবাৰে সহজ পদ্ধতিৰে বনোৱা হৈছে আৰু একেবাৰে উপকাৰী আৰু খুবেই সোৱাদযুক্ত হয়। এতিয়া লাহেকৈ মই জুইটো নুমুৱাই ঠাণ্ডা হ'বৰ বাবে ৰাখি দিলোঁ 20 মিনিটমানৰ সময়ৰ কাৰণে। এয়া চাওক 20 মিনিটৰ পিছত। গৰমৰ দিনত খুবেই উপকাৰী হয় এই আঞ্জাবিধ, আৰু আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাইছে আৰু নিজৰ পাকঘৰত এবাৰ ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। আৰু কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। পৰিৱেশন নিজৰ হিচাপমতে কৰিব, আপোনালোকে কেনেকৈ ভাল পায়। মই এনেকৈ চিম্পলকৈ কৰি দিলোঁ। আৰু এই আঞ্জাবিধ গৰম ভাতৰ লগত খুবেই টেষ্টি হয় খাবলৈ। মোৰ ৰেচিপিটো চাই আপোনাৰ ফেমিলি, ফ্ৰেণ্ডছ সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ আহোঁ, পুনৰবাৰ আহি আছোঁ আন এটা নতুন ৰেচিপি লৈ। আজিলৈ ধন্যবাদ।